নমস্কাৰ মই মুক্তাদি হুছেইন মই আজি উপস্থিত আছো অন্য এগৰাকী বিশিষ্ট অতিথিৰ সৈতে তেখেত এসময়ত এজন অসমৰ সুদক্ষ ক্ৰিকেট খেলুৱৈ আছিল অসমক তেখেতে প্ৰতিনিধিত্ব কৰিছিল দুবাৰকৈ ৰঞ্জি ট্ৰফি খেলিছিল আৰু পিছত সংগীত জগতত তেখেতে খোজ পেলালে আৰু অসমৰ এগৰাকী অতি জনপ্ৰিয় কণ্ঠশিল্পী হিচাপে সুপৰিচিত তেখেত আৰু তেখেত হৈছে দীপেন বৰুৱা ডাঙৰীয়া তেখেতৰ পৰা আমি সমগ্ৰ তেখেতৰ জীৱনৰ এজন খেলুৱৈ তাৰ পিছত এজন কণ্ঠশিল্পী এই সকলোখিনি কথা জানিবলৈ চেষ্টা কৰিম আহক তেখেতৰ সৈতে আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম নমস্কাৰ স্যাৰ নমস্কাৰ আপোনাক স্বাগতম জনাইছো মোৰ চেনেললৈকে স্যাৰ আপোনাৰ পৰা বহু জানিবলগীয়া কথা আছে তাৰ ভিতৰত প্ৰথমতে জানিব বিচাৰিম আপোনাৰ জন্মৰ পৰা আৰম্ভ কৰিম আপোনাৰ জন্ম ক'ত হৈছিল কিমান চনত হৈছিল জন্ম গুৱাহাটীতে মোৰ ইয়াতে আৰু নৱেম্বৰৰ 19 তাৰিখ আছে আপোনাৰ সেই সময়ত পৰিয়ালটো বহুত ডাঙৰ বুলি শুনিছিলো আমাৰ পৰিয়ালটো ডাঙৰ হয় আপোনাৰ পিতৃ মাতৃৰ নাম আমাৰ আমি কামৰূপীয়া মানুহ আমি উত্তৰ কামৰূপৰ বিদিয়া বুলি এখন সৰু জায়গা এতিয়া ডাঙৰ হ'ল এইবিলাক উন্নত হৈছে আৰু বহুত আৰু আমি সেইকাৰণে পিতা বুলিয়ে মাতো আমাৰ পিতাৰ ঘৰ বিদিয়া আৰু মাৰ ঘৰ ওচৰতে ননৰা বুলি জায়গা এটুকুৰা আছে বাহিৰতে চালি পৰা অকণমান গৈ এই ননৰাৰ পিতাৰ নাম হ'ল চন্দ্ৰনাথ বৰুৱা আৰু মাৰ নাম জোনপ্ৰভা বৰুৱা বৰুৱানী সেই সময়ত বৰুৱানী হাজৰিকানী তেনেকৈ লিখিছিল এতিয়া জোনপ্ৰভা বৰুৱানী আপোনালোকৰ পৰিয়াল কিমান আছিলে সেই সময়ত পৰিয়াল আমাৰ বহুত ডাঙৰ আমাৰ ভূপেন দাহঁতৰ 10 ভূপেন হাজৰিকা দেৱহঁতৰ আমাৰ ঠিক তাতকৈ অকণমান ওপৰত 13 4গৰাকী বাইদেউ আৰু 9গৰাকী আমাৰ ভাই ককাই আমি 13 আৰু হেৰি মই কনিষ্ঠ সৰু ইয়াং দেশ আপোনাৰ শৈক্ষিক জীৱন আপোনাৰ ক'ৰ পৰা আৰম্ভ কৰিলে শৈক্ষিক জীৱন এই ওচৰতে লতাশিল প্ৰাইমেৰী স্কুল এইটোতে পঢ়িছিলোঁ আমি আমাৰ ঘৰৰ চবেই তাতে পঢ়িছিলে তাৰপিছত হাইস্কুল পঢ়িছিলোঁ মই কটন কলেজিয়েট স্কুল কটন কলেজিয়েট আচ্ছা কলেজিয়েট ঠিক এইখিনি আপোনাৰ বায়োগ্ৰাফি আচলতে আপোনাৰ পৰিচয়খিনি আমি ল'লোঁ আপোনাৰ এটি অতি জনপ্ৰিয় গীত ঢৌ তুলি নাছিলে কোনে এফাকি যদি আপুনি গাই দিয়ে ভাল লাগিব জনপ্ৰিয় মানে মই নিজে জনপ্ৰিয় বুলি নকওঁ আচলতে গানবোৰ মানুহে আজিকালি কয় কিছুমানে মোৰ এটি জনপ্ৰিয় গীত গাম বিহু ফাংচনবিলাকত দেখিছোঁ টিভিত দেখিছোঁ নিজে ক'ব নাপায় জনপ্ৰিয়টো ৰাইজেহে ক'ব গতিকে মই সেইকাৰণে আপুনি জনপ্ৰিয় বুলি কোৱাৰ কাৰণে মই কৈছোঁ জনপ্ৰিয় হয় এইকাৰণে হয় মই নিজে কোৱা কথা নহয় যলৈকে যাওঁ এইবোৰ গীত খুব বিচাৰে প্ৰত্যেক মঞ্চতে বিচাৰে সেইকাৰণে মই দেখিলোঁ যে গীতটো জনপ্ৰিয় দেখোন সেইটো কিন্তু মই নিজে নকওঁ জনপ্ৰিয় বুলি গতিকে এইটো প্ৰথম গীত নহয় মোৰ আচলতে বহুত পিছৰ আজলি গতিকে মই জনপ্ৰিয় শব্দটো কোৱাৰ কাৰণে কৈছোঁ এতিয়া যিমানবোৰ গীত গাইছোঁ বেছিভাগেই দেখোন তেনেকুৱা মানুহে বিচৰা গীত জনপ্ৰিয় বুলিয়ে কৈছোঁ আৰু আপোনাৰ লগত সংগতি ৰাখি পেলাই তাৰমানে কিয় কৈছোঁ সেইবোৰ গীতেই বিচাৰে মঞ্চত যাওঁ বিহু মঞ্চত গ'লেও সেই গীতবোৰেই বিচাৰে গতিকে এইটো তাৰ ভিতৰৰে গীত তেনেকুৱা আচলতে অকণমানহে গাই দিম মই আৰু ৰাতিপুৱা কণ্ঠটো অকণমান বহি থাকে আচলতে মই সেইকাৰণে ৰেকৰ্ডিং থাকিলে সাধাৰণতে পিছবেলা কৰোঁ সদায় গধূলি সময়ত বেছি ভাল খুলি থাকে ভইচটো আৰু বাদ্যযন্ত্ৰ নহ'লে গাবও দিগদাৰটো স্কেলটো নাপাওঁ নহয় এনেই তথাপি এনেই আপুনি কৈছে এতিয়া অকণমান গাই দিওঁ ঢৌ তুলি নাছিলে বুকু দেখি কাৰ হৰিণী চকু নকওঁ কাকো কোৱা মানা জানা ঢৌ তুলি নাছিলে বুকু দেখি কাৰ হৰিণী চকু নকওঁ কাকো কোৱা মানা জানা সুন্দৰ গীত শুনিলে শুনি থাকিব মন যায় বাদ্যযন্ত্ৰ নহ'লে আচলতে গীতবোৰ সেই বাথৰুমত গোৱাৰ নিচিনা লাগেতো শুনি ভাল নাপাব তথাপিও ভাল লাগে বহুত আপোনাৰ গীতবিলাক শুনি ভাল লাগে ঠিক আছে আপোনালোকে যদি চাই ভাল পাইছে মোৰ এই চেনেলটো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ' পোৱাৰ কাৰণে বেল আইকনটি দবাব ধন্যবাদ নমস্কাৰ